তো নমস্কাৰ ফ্ৰেণ্ডছ, আজি আকৌ যাব ওলাইছোঁ ডিব্ৰুগড়লৈ বুলি জগন্নাথ মন্দিৰ। তো চাই থাকক সকলোৱে ব্লগটো শেষলৈকে। তো ব'লক এতিয়া আমাৰ ৰাইড ষ্টাৰ্ট কৰোঁ ঘৰৰ পৰাই আজি। আপোনাৰ বাইকখনো ধুই লৈ ক্লিয়াৰ কৰি ল'লোঁ, মই এইপিনে ওলাই দিলোঁ। ব'লক আজি ৰাইড আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব শেষলৈকে। মইতো এতিয়া ঘৰৰ পৰা অকলে ওলাইছোঁ, তাৰ পৰা লগৰ এজন যাব ঘৰৰ ওচৰৰে, আৰু 2-3জনমান আছে আমাৰ চিলাপথাৰ টাউনত ৰখি ফোন কৰিয়ে আছে। দেৰি হৈ গৈছে মোৰ অলৰেডি বহুত। চল আমাৰ যিহেতু অলপ দেৰি হৈ গৈছে, অকণমান স্পীড যোৱাটো ভাল। যদি ৰখি আছে, ফোনৰ ওপৰত ফোন কৰি আছে। ক'ৰবাত মাছটো ইমান ক্লিয়াৰলি অহা নাই চাগে। ক্লিয়াৰলি অহা নাই মানে মোৰ লগত মাইকটো নাই, মাইক ল'বলগীয়া হৈ আছে। তো বতাহৰ পৰা ধোঁৱাটো ইমান অহা নাই। তো মানে কেছটো কি হ'ল, আমাৰ 6-7টামানৰ ভিতৰত এতিয়া 3টা বেলেগে, 2টা বেলেগত আছে, 2টা আমি এতিয়া গৈ আছোঁ। মানে আগতীয়াকৈ আমি ফোন মাৰি লোৱাটো ভাল হ'ব, মানে তেতিয়া বিচাৰি ফুৰিব নালাগে আৰু ডাইৰেক্ট লোকেশ্যন দিব, লোকেশ্যনত পাই যাম। এয়া আমাৰ চিলাপথাৰ মেডিকেলৰ ফ্ৰণ্টৰ ৰাস্তা। সেয়া আমাৰ চিলাপথাৰ টাউনৰ ৰাস্তা। বহুত এটা সুন্দৰ পৰিৱেশ লাগিছে দেখিবলৈ ৰাস্তাটো। চলাইও খুব ভাল লাগে। বাইক মানে চকাটো একে জেগাতে পৰি ঘূৰি নাযায়, জাম্পিং জাপাং অকল আল বাল মানে য'ত ত'ত ভগা। এইটো এইপিনে চিলাপথাৰ আমাৰ মেডিকেলৰ মেইন ৰাস্তাটো। মানে যাওঁতে এম্বুলেঞ্চৰ ৰাস্তা বিচাৰি নাপাই চাগে, কেনি যাম কি হয়, এনেকুৱা বেয়া ৰাস্তা। তাতে চিলাপথাৰ মেইন টাউন কিন্তু কম এইবিলাক গাই বাই লাভ নাই। আমি তো আমি ফাইনেলি পাই গৈছোঁ চিলাপথাৰ মেইন টাউন। তো ইয়াতে এতিয়া 10 মিনিটমান ৰখিব লাগিব, আগত গৈ ৰখিম। ৰখি পিনে ফৰ্ম চৰ্মবিলাক কৰি লওঁ, ক'ত কি কেনেকৈ আছে, কোনডোখৰত আছে তেহেঁতি গমেই পোৱা নাই এতিয়ালৈকে। এজন লেখা গ'লো বেগ চেগ লৈ পিনে পুৰা পইচা আনিছে নেকি? এজন লগ পাই গ'লো। তাৰপৰা এটা সেইটো এইপিনে মই আৰু এটা আহি আছে, আৰু এটা নহয় আৰু 2টামান আহি আছে, 2-3টামান। তো ব'লক এতিয়া ৰাইড হ'ব আমাৰ চিলাপথাৰ টাউনৰ পৰা। তো এইপিনে আমাৰ আছে ৰখি ডমি FZS, আৰু এখন আহি আছে 100-350। টোটেল বাইক 3খন, মানুহ হৈছে 6জন। মানে বাকী 2জনো পোৱাহি নাই, আমি লাহে লাহে আহি আছোঁ। পিছত তেহেঁতি আহি আছে, পাই যাবহি বোলে 5-10 মিনিটত। আমি গৈ থাকোঁ। তেল ভৰালা নে ভৰাবলৈ আছে? তেল ভৰালা নে ভৰাবাগে? তেতিয়া তেল ডিপুতে ৰাখিবগৈ লাগিব। ব'লক গাইছ অলপ ৰাইডৰ মজা লওক।
যেহেতু স্পিডাৰ বুলি দেখা পাই যে স্পিডাৰ কেবুলডাল চিৰাঘাট পোৱাই নাই ৰখাব চাগে অৰ্ডাৰ দিব লাগিব। কেনে যাব লাগিব এতিয়া তো এতিয়া আমাৰ যিহেতু ফিউলো নাই তেলটো ভৰাই লওঁ বলক আৰু তেল ভৰাই ইয়াতে অলপ টাইম 10 মিনিটমান ৰখিব লাগিব। তাতো ৰখিব লাগিব মানে আমাৰ লগৰ দুজন যিহেতু পোৱাহি নাই। তো বলক পেট্ৰলটো ভৰাই দিলোঁ এতিয়া ফাইনেলি আকৌ তিনিআলি দেখোঁগৈ এখন কি হৈ গ'ল। পেট্ৰল পাম্পত যদি পেট্ৰল ভৰাই যদি আগত ঠেলিব লগা হয় গাড়ীখন কি অদ্ভুত। তো এইপিনে ফাইনেলি এজন পাই গৈছে বলক গামোচা চামোচা পিন্ধি বাইকত মজা চাই আহিছে পুৰা। তো আমাৰ এতিয়া 3খন বাইক গোটেইখন লগ খালোঁ 200 গোটেই 3খনতে ডাবুলকৈ একেবাৰে আগত মই আহি আছোঁ তাৰপৰা মোৰ পিছত বাকী 2খন বাইক। তো বলক এতিয়া ৰাইডৰ মজা লওক বেছি দূৰ নাই আমি বগীবিল ব্ৰিজটো পামগৈ এতিয়া। অলপ ৰাইডটো এনজয় কৰক লগতে আমিও অলপ ৰাইডৰ এনজয় কৰোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই দিয়ক বলক। কিমান আছে বাৰু আমি এবাৰ অঁ চিলাপথাৰ 47 দেখাইছিলে ন কালি 47 আমি 10 কিলোমিটাৰমান আহিলোঁৱেই আৰু আছে বেছি নাই 37 মান আছে। ব'লক এতিয়া আকৌ ৰাইড আৰম্ভ। লাহে লাহে তো আগত গৈ আছে বগী আগত 350 আগত 350 ধন্যবাদ। আগত একজন তো গাছ একটু মজা লাগিছে। ৰাস্তাটো পুৰা টোটেলি ব্লক হৈ গ'ল। ভাল লাগিছে এই বল এজনে ইয়াতে কামুৰি গ'ল বেয়া কামুৰি আছে ইয়াতে। ৰাস্তাটো ভিৰ লগতে বাইকখন দেখোঁ চাইডত মানে দেখা গ'ল এইবোৰ চেক কৰক পুলিচ চেক পইণ্ট। সেইপিনে যদি কোনোবা আহে ডিব্ৰুগড় ৰাইড কৰিবলৈ ডিব্ৰুগড়টো ধেমাজি নাথাকিছোঁ ডিব্ৰুগড় লৈ আনিব। হেলমেট অকল পুলিচৰ কাৰণে নহয় তেনেকৈ ধৰিবৰ কাৰণে নহয় আমাকো নিজকো লাগে ছেফটি বহুত ক্ষেত্ৰত। তো ফাইনেলি আমি এণ্ট্ৰি কৰিছোঁ বগীবিল ব্ৰিজ। ভিউ চেক কৰক গাইছ। তো গাইছ একবাৰ আপুনি ভিউটো চেক কৰক। তো আৰু এতিয়া বেছি কথা নকওঁ ৰাইডৰ মজাটো লওক।